ঐ তহঁতে এবাৰ চাকৰি তাকৰি এপ্লাই কৰিছ নে নাই? কি চাকৰি হে পুলিচৰ চাকৰি আকৌ আছে জানো আৰু এই নতুনকৈ আকৌ চাকৰি এপ্লাই হৈছে। জুন মাহলৈকে নি আছে চাকৰি, গম পাইছ নে নাই? তহঁতে এপ্লাই কৰি ল, এনে বহি থাকিব নালাগে ঘৰত, গম পাইছ? মোৰচোন বেছি পঢ়া শুনা নাই, 3rd ডিভিজনহে পাছ কৰিলোঁ মই চাকৰি পাম জানো? আৰে ভাই চাকৰি পাবি কিয় নাপাবি? নে কি ক খনিকাটো? অঁ তো চাকৰি পাবিতো, আছেতো পষ্ট, কিমান পষ্ট আছে গম পাইছ নে নাই? তহঁতে 21,000 প্লাছ পষ্ট আছে। এপ্লাই কৰ জল্দি ব'ল, আজি যাওঁ এপ্লাই কৰিবলৈ। ব'ল নহ'লে এপ্লাই কৰিব আহিম। তেনেহ'লে ব'ল জল্দি, দেৰি নকৰোঁ, কি চাই আছোঁ, জল্দি এপ্লাই কৰি লওঁ নহ'লে। আৰু এটা কথা শুন, ট্ৰেইনিং ক'ত কৰিবি? ট্ৰেইনিং নহ'লেতো চাকৰি পোৱাটো সম্ভৱ নহয় ন, ট্ৰেইনিংটো কৰিব লাগিব। মইতো ট্ৰেইনিং চেইনিং নাজানো। চিন্তা কৰিব নালাগে, মই আছোঁ ৰ। ব'ল তেন্তে নহ'লে। ব'ল। তই কোনটো পষ্টত এপ্লাই কৰিলি? মই কামণ্ডত এপ্লাই কৰিলোঁ। আৰু শনিকাৰে তই? মইতো NFCত কৰিলোঁ। আৰু তই এটা? স্কুলৰ চকীদাৰ।